বাৰ্থডে বুলি আয়োজন কৰা হৈছে আৰু এইফালে জুইত ভাত বনাই আছোঁ। আজিৰ দিনটো মোৰ কাৰণে বৰ বিশেষ, কাৰণ জীৱনৰ প্ৰথমবাৰ মাতৃত্ববোধ অনুভৱ কৰিছিলোঁ আজিৰ দিনটো। সেইকাৰণে এই দিনটো সদায় স্মৰণীয় হৈ থাকিব। কাৰণ আজি আমাৰ ডাঙৰ ছোৱালীজনীৰ জন্মদিন আছিলে। এইফালে কেক কাটিলে আৰু চবকে অকণমান খুৱাই মেলি দিলে আৰু তাইৰ লগৰ কেইজনী আহিছিলে আৰু সৰু ল'ৰা ছোৱালী কেইটামান আৰু স্কুলৰ ক্লাছ টিচাৰজন আহিছিলে, তেখেতৰ ৱাইফগৰাকী আহিছিলে আৰু ল'ৰাটো আৰু সৰু ছোৱালীজনীও আহিছিলে ছাৰ অহাৰ কাৰণে এইখিনিতে আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ। আৰু এইফালে গোটেই সৰু ল'ৰা ছোৱালীখিনি আগতীয়াকৈ খুৱাই মেলি ল'লোঁ। খুৱাই মেলি ভিতৰত ডাঙৰবোৰ মানে ছাৰ বাইদেউহঁতৰ কাৰণে আৰু ডাঙৰবিলাকৰ কাৰণে যোগাৰ কৰিলোঁ। এইফালে লগৰ এজনী মাক আহিছিলে, তাইৰ লগৰ এগৰাকী আৰু ছাৰ এয়া আৰু ছাৰৰ বাইদেউ এগৰাকী বাইদেউ আৰু এইফালে টিকলিজনী একদম ভাতখিনি চাওকচোন কি